ইউটিউব বা ইউটিউবাৰ হিচাপে এজন ব্যক্তিয়ে স্বাৱলম্বী হ'ব পাৰে নোৱাৰে আচলতে যদি ভালকৈ কৰে হ'ব পাৰে ডিম্পু বৰুৱা স্বাৱলম্বী এতিয়া তেনেকুৱা নহয় কিন্তু হ'ব পাৰে আৰু হ'ব পাৰে আৰু অনলি ইউটিউবাৰ বুলি কোৱাতে ভুল হ'ব কাৰণ আজিকালি বিভিন্ন প্লেটফৰ্ম ওলাইছে ইনষ্টাগ্ৰাম আজিকালি বহুত পপুলাৰ ইনষ্টাগ্ৰামৰ জৰিয়তেও আপুনি টকা ইনকাম কৰিব পাৰে যিটো অলপমান থাৰ্ড পাৰ্টি টাইপত যে কোম্পানীবিলাকে আপোনাক ইনষ্টাগ্ৰামত প্ৰমোশ্যন কৰিবৰ কাৰণে কিছুমান ভিডিঅ' দিব সেইবিলাক আপুনি ইনষ্টাগ্ৰামত দি কোম্পানীৰ পৰা পইচা ল'ব পাৰে ডাইৰেক্ট আপোনাক ইনষ্টাগ্ৰামে পইচা নিদিয়ে আচ্ছা ফেচবুকৰ জৰিয়তে টকা পায় আজিকালি ফেচবুকেও ডাইৰেক্টলি টকা দিয়ে ইউটিউবেও টকা দিয়ে গতিকে ডাইৰেক্ট ইউটিউবাৰ বুলি কোৱাতে মোৰ মতে ভুল হ'ব যিটো আপুনি ইউটিউবে পোনপটীয়াকৈ পইচা দিয়ে মানে ভিডিঅ' চালে মানুহে যিমান চাইছে সেইমতে ইউটিউবে পইচা দিলে ফেচবুকেও একেটা কৰে আৰু ইনষ্টাগ্ৰামত কিন্তু আপুনি প্ৰডাক্ট লঞ্চ কৰিলে ইনষ্টাগ্ৰামেও ডাইৰেক্ট পইচা দিয়ে যিটো বৰ্তমান ভাৰতত লঞ্চ হোৱা নাই এইটো আপুনি আমেৰিকা ইউৰোপ এইবিলাক অঞ্চলত ইনষ্টাগ্ৰামৰ ভিডিঅ' আপুনি ডাইৰেক্টলি মনিটাইজ কৰিব পাৰে কিন্তু আমাৰ ইয়াত এতিয়ালৈকে অহা নাই ইণ্ডিয়াত এতিয়ালৈকে অহা নাই চাগে ভৱিষ্যতেলৈকে আহিব আহিলে আপুনি ইনষ্টাগ্ৰামৰ ভিডিঅ' ডাইৰেক্ট মনিটাইজ কৰি ইউটিউবৰ দৰে ইনষ্টাগ্ৰামতো পইচা পাব পাৰে এইটো আমেৰিকাত বৰ্তমান পায় ডিম্পুৱে যেতিয়া ডিম্পু ইনষ্টাগ্ৰাম আছে ফেচবুকত ডিম্পুৰ বহুতখিনি ফলোৱাৰ কিমান আছে ফেচবুকত 8 লাখ মান আছে 8 লাখ ফেচবুকত আছে ফেচবুকত 8 লাখ তেওঁৰ ছাবস্ক্ৰাইবাৰ আছে গতিকে মই জানিব বিচাৰিছোঁ ইউটিউব আৰু ফেচবুকৰ ভিডিঅ' অলপ পাৰ্থক্য থাকে নেকি এনে একেধৰণৰ ভিডিঅ'ই চলে তাত একে ভিডিঅ'ই দিয়া যায় কিন্তু আপোনাৰ ইউটিউবটোৰ কাষ্টমাৰটো বেলেগ ফেচবুকৰ কাষ্টমাৰ বেলেগ ফেচবুকত জেনেৰেলি মানুহে ব্ৰেকিং নিউজ বা এনেকুৱা নিউজ বস্তু বেছিকৈ এতিয়া আপোনালোকৰ যিবিলাক নিউজ ব্ৰেকিং নিউজ ফেচবুকটো খুলি থাকিলে হঠাৎ কিবা ধৰক কিবা এটা ভূত ওলাইছে ক'ৰবাত সেইটো ব্ৰেকিং নিউজ হিচাপে চাই পিনে বেছি ভাল পাব ফেচবুকত কিন্তু নিউজটো মানে নিউজি বস্তু ফেচবুকত বেছি যায় তাৰমানে ফেচবুকত শ্বেয়াৰ কৰা ডাইৰেক্ট অপশ্যন আছেতো প্ৰফাইলত কৰে শ্বেয়াৰ কৰি মানুহে ভাল পায় তো ফেচবুকৰ কাষ্টমাৰটো অলপমান বেলেগ টাইপৰ আৰু ইউটিউবৰ কাষ্টমাৰটো অলপ বেলেগ সেনেকুৱা আৰু ইউটিউবত কেনেকুৱা ধৰণৰ বস্তু মানুহে ভাল পায় ইউটিউবৰ অলপ ইণ্টাৰেষ্টিং বস্তু মানুহে ভাল পায় তাৰমানে ইউটিউবত আপুনি বস্তু এটা বিচাৰিব পাৰে ধৰক আপুনি ভাত ৰান্ধি আছে ভাত ৰান্ধি থাকোঁতে হঠাৎ গেছটো নুমাই গ'ল গেছ নোহোৱা হৈ গ'ল নেক্সট ভাতখিনি সিজা নাই সেইটো কেনেকৈ সিজাব এইটো যদি আপুনি ইউটিউবত মাৰি দিয়ে আহি যাব কিন্তু ফেচবুকত সেইটো মাৰিব নোৱাৰে কাৰণ ফেচবুকৰ যিটো চাৰ্চ ছিষ্টেম সেই ছিষ্টেমটো ইউটিউবৰ দৰে ইমান ষ্ট্ৰং নহয় তাত আপুনি ফেচবুকে যি ৰিকমেণ্ড কৰে সেইটো মানুহে চাই বেছি ভাল পায় কিন্তু ইউটিউবত কি গৈ পিনে চাৰ্চ কৰা যায় যে মই ভাত ৰান্ধি আছিলোঁ এতিয়া মোৰ গেছ চেজ হ'ল মই কি কৰোঁ আহি যাব কিবা না কিবা ভিডিঅ' আহিব তো এনেকুৱা ইমান দুটা টাইপৰ কাষ্টমাৰ আছে এতিয়া মই এই যিটো কথা যে ইউটিউবৰ পৰা বা মানুহে বহুত প্ৰশ্ন যে আমাৰ অসমৰ ইউটিউবৰ পৰা আটাইতকৈ বেছি পইচা পোৱা ইউটিউবাৰ সম্ভৱ ডিম্পু বৰুৱা হ'ব বুলি মানে ভাবে কিন্তু যেতিয়া ডিম্পুৱে মোক ক'লে যে হিন্দীৰ গানৰ যিটো আছে গোৱালপাৰা চেনেল তাতো 41 লাখ তেওঁলোকৰ আৰু হ'ব পাৰে কিন্তু ডিম্পু চলি যাব পাৰে মানুহ এজন ব্যক্তি চলি যাব পাৰে ইউটিউবৰ পৰা যদি ভালকৈ চলে ইউটিউব চেনেলটো চলিব পাৰে যদি ভালকৈ চলে কিন্তু এইটো ৰিস্ক ল'ব নোৱাৰে কাৰণ পাৰ্মানেণ্ট নহয় এইটো মই ক'লোৱে এনেকুৱা আৰু আপোনাৰ বেমাৰ আজাৰ হৈছে যদি 15 দিন ভিডিঅ' দিয়া বন্ধ কৰি ঘৰত শুই আছে পইচা নিদিয়ে কাম কৰিব লাগিব কাম এতিয়া বহুতে ভাবে ইউটিউব কৰিবা ঘৰত বহি পইচা পাই আছে ঘৰত বহি চৰকাৰী চাকৰিত পইচা পাব পাৰে ইউটিউবত নাপায় বিকাশে জানে কিমান কষ্ট হয় আৰু মাথা মাৰিবলৈ বহুত নতুন বস্তু দি থাকিব লাগে নতুন মাথা মাৰ কাৰণ একে বস্তু দিলে মানুহে বৰ হৈ যায় নতুন কিবা নতুনত্ব ইউটিউবাৰ এজনে ধৰক গোটেইখিনি বস্তু নিজে কৰি ইউটিউবাৰ এজনে ধৰক গোটেইখিনি বস্তু নিজে কৰিব লগা হয় আমি ধৰক ভিডিঅ' শ্বুট কৰাৰ পৰা লৈ এডিটিং আপলোড মানে আপোনাৰ ধৰক নিউজ চেনেলত যিমানখিনি কাম হয় টিম থাকে অকলে কৰিব লাগে সেইটো এটা চবতকৈ টাফ কাম ভিডিঅ' নিজে বনাব লাগে নিজে এডিটিং নিজে আপলোডিং চব এভৰিথিং এটা এইটো কষ্ট হয় আৰু মানে বহুতখিনি এনেই ডিম্পু আৰু বিকাশৰ মাজত সুধিছোঁ যে এনেকুৱা কোনোবা ইউটিউবাৰ আছে যাৰ নিজৰ একদম টোটেলি চব ছেটআপ পূৰা আছে এডিটিং বেলেগে কৰিব বা না সেইটো বাহিৰৰ ইউটিউবাৰবিলাকৰ চবৰে থাকে বাহিৰৰ ইউটিউবাৰবিলাকৰ টিম থাকে আপোনাৰ সিহঁতৰ মেনেজাৰ থাকে বাহিৰৰ ইউটিউবাৰবিলাকৰ সিহঁতৰ ইনকামো সেইটো হিচাপত ভাল হয় তো সিহঁতৰ কামবিলাক এডভাৰটাইজৰ কাম বেলেগে চায় এডিটিং বেলেগে চায় তেনেকুৱা টিম থাকে কাষ্টমাৰ বেছটো বেছি ইয়াতে হিন্দী বুলি ক'লেতো গোটেই ভাৰতত চলে আমাৰ অসমীয়াত আছে কিছুমান এনেকুৱা টিম হিচাপে কাম কৰা তেওঁলোকে শ্বৰ্ট ফিল্ম টাইপ বনায় কিন্তু যেহেতু কাষ্টমাৰটো বেছি নহয় দৰকাৰ নপৰে আৰু ইয়াতে আৰু এটা কথা ক'ব বিচাৰিম যেতিয়া প্ৰণয়দা কৈছে যে কেনেকুৱা ধৰণৰ ভিডিঅ' চলে বা ডিম্পু কৈছে কাষ্টমাৰ সেই কাষ্টমাৰবোৰ মানে বেলেগ থাকে এতিয়া ধৰক ইউটিউবত ভিডিঅ' যি টি দিলে নহ'ব কেটেগৰী থাকে মানে যেনেকৈ আপোনালোকৰ নিউজ চেনেল হেৰি চেনেল থাকে ফিল্মৰ চেনেল থাকে টিভিত কিবা হেৰি চেনেল থাকে বেলেগ চেনেল থাকে কেটেগৰী তেনেকুৱা আমাৰ ইউটিউবতো থাকে মানে কেটেগৰী যেনেকৈ আমাৰ এতিয়া ব্লগিং কেটেগৰী ট্ৰেভেল ব্লগিং কেটেগৰী কিছুমান কমেডি চেনেল থাকে
কিছুমানৰ ধৰক ইনফৰমেশ্যনৰ চেনেল থাকে ইউটিউবতো কি থাকে কেটেগৰী থাকে বেলেগ বেলেগ মোৰ কাষ্টমাৰখিনি বেলেগ ডিম্পুৰ কাষ্টমাৰখিনি বেলেগ মোৰ কাষ্টমাৰখিনি মই এতিয়া যি ভিডিঅ' দি আছোঁ সেই ভিডিঅ'খিনি চাইহে মোক ছাবস্ক্ৰাইব কৰিছে যে বিকাশে এনেকুৱা ভিডিঅ' দিয়ে ইয়াৰ ভিডিঅ' ইয়াৰ চেনেলটো ছাবস্ক্ৰাইব কৰিলে মই এনেকুৱা ধৰণৰ ভিডিঅ' পাম বা ডিম্পুৱে এনেকুৱা ইনফৰমেশ্যন দিয়ে ডিম্পুৰ যদি ভিডিঅ' মই ছাবস্ক্ৰাইব কৰোঁ ডিম্পুৱে এনেকুৱা ইনফৰমেশ্যন দিব ইউটিউবতো মানে সেনেকুৱা থাকে চব বেলেগ বেলেগ কাষ্টমাৰ থাকে মানে চবৰে চেনেলত মোৰ চেনেলত যি বস্তু বিচাৰি আহিব সেইটো বস্তুটো ডিম্পুৰ চেনেলত হয়তো বিচাৰি নাযাব পাৰে সেনেকুৱা ধৰণৰ থাকে কোনোবাই ধৰা কৰিলে গানৰে কৰে কোনোবা গান এতিয়া মই ধৰক এতিয়া ভ্লগিং কৰোঁ মই যদি ঘপকৈ গানৰ দিওঁ কিবা শ্বৰ্ট ফিল্ম দি দিলোঁ মোৰ চেনেলত তেতিয়া মানুহ নোচোৱা হ'ব মই যিটো হিচাপত ভিডিঅ' বনাই আছোঁ মানুহ পচন্দ কৰিছে সেইকাৰণে ছাবস্ক্ৰাইব কৰিছে সেনেকুৱা ধৰণৰ কেটেগৰী থাকে মানে সেই ইণ্টাৰেষ্টৰ মানুহখিনি তোমাৰটো চাইছে ডিম্পুৰ ইণ্টাৰেষ্টৰ মানুহখিনি ডিম্পুৰ চাইছে এনেকুৱা কেটেগৰী থাকে বেলেগ বেলেগ এনেকুৱা অসমতো বহুত এনেকুৱা চেনেল আছে কিছুমানে অকল কমেডি ভিডিঅ' বনায় কিছুমানে অকল শ্বৰ্ট ফিল্ম বনায় কিছুমানে অকল গানৰ কভাৰ চং বনায় কিছুমানে ইনফৰমেশ্যন দিয়ে সেনেকুৱা বেলেগ বেলেগ কেটেগৰী থাকে মানে চেনেলবোৰৰ ডিম্পুৰ পৰা মই জানিব বিচাৰিছোঁ যে এটা ভিডিঅ' ক্লিক কৰিবলৈ তাত মছলা কি লাগে মানে মছলা লাগিবতো বহুতে দি দিয়ে হা কিবা এটা পালে লগে লগে উঠাই দিয়ে কিন্তু তাতো অলপ মছলা থাকিব যিটো মানুহে চাব বস্তুটো বহুতে কৰে বহুত চেষ্টা কৰে নাযায় ক'ৰবাত 100 200 1000 মেক্সিমাম মছলা এতিয়া সকলোৰে কাৰণে বেলেগ বেলেগ এতিয়া কিবা এটা লাগিব ন তাত বস্তু মানে চাবৰ কাৰণে মানুহক এট্ৰেক্ট কৰিবৰ কাৰণে যাতে মানুহে ভিডিঅ'টোত থাকি যায় এটা চেনেল আছে আপোনালোকে জানে খান বুলি কি আছে খানচাৰ চেনেলটোৰ নাম খানচাৰ নহয় বিহাৰৰে মানে তেখেতে এডুকেশ্যনেল ভিডিঅ' দিয়ে তেখেতে মানে টিচাৰ হয় এজন তেখেতে 30-40 মিনিটৰ ভিডিঅ' কিছুমান টপিকৰ ওপৰত দিয়ে সেইবিলাক ভিডিঅ'ত ভিউ বহুত থাকে মিলিয়ন ভিউ থাকে গতিকে তেনেকুৱা ভিডিঅ'ত তেখেতৰ কাষ্টমাৰখিনি তেনেকুৱা ভিডিঅ' ভাল পাইছে এতিয়া মোৰ কাষ্টমাৰখিনি মোৰ টাইপত ভাল ভিডিঅ' ভাল পাব কিন্তু ভিডিঅ'খিনিৰ যাতে স্পষ্ট হয় অলপ যাতে মাজত তেনেকুৱা অলপ যাতে ৰস থাকে তেনেকুৱাকে সকলোৰে বেলেগ অলপ ৰসটো থাকিব লাগে অলপ ৰস এণ্টাৰটেইনমেণ্টটো লাগে আৰু মানে এণ্টাৰটেইনমেণ্টটো বিচাৰে জমনি বস্তু কিবা এটা থাকিব অলপ বিচাৰে নৰ্মেল বস্তু এটাতো চবেই দেখাব অলপ সেইটো বস্তুকে ঘূৰাই পুকাই কিনে কেনেকৈ দেখাব পাৰি তেতিয়া মানুহবিলাকে চাই ভাল পায় থাকে লাষ্টলৈকে ভিডিঅ' প্ৰথমতে যদি বৰিং হৈ যায় তেতিয়া নাচাই 10 মিনিট আমাৰতো প্ৰত্যেকটো ভিডিঅ' 10-12 মিনিটৰ থাকে প্ৰথম যদি 2 মিনিটতে ব'ৰ হৈ যায় 10 মিনিটৰ ভিডিঅ' মানুহ এটা বেলেগৰ ভিডিঅ' চাব বেলেগ চেনেল